আচলতে আমি সাধাৰণ জনতা বুৰ্বক নে আমাৰ বুৰ্বক বনাবলৈ চেষ্টা কৰিছে গভৰ্ণমেণ্টে আচলতে আমি বুজিব লাগিব যে সাধাৰণ জনতাৰ ওপৰত এই মাধমাৰ কিয় আমি দেখিছো মিডিয়া বিভিন্ন ধৰণে ম্যানিপুলেট কৰিব চেষ্টা কৰিছিল বিভিন্ন অন্ধভক্তবিলাকেও তেওঁলোকে ম্যানিপুলেট কৰিব চেষ্টা কৰিছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে যুদ্ধৰ কাৰণে আমাৰ দেশত প্ৰভাৱ পৰিছে বিভিন্ন দেশত প্ৰভাৱ পৰিছে নিৰ্বাচনৰ আগত এই প্ৰভাৱটো কিয় পৰা নাছিল নিৰ্বাচনৰ আগত কোনো ধৰণৰ মূল্যবৃদ্ধি কিয় হোৱা নাছিল নিৰ্বাচন শেষ হোৱাৰ লগে লগে এই মূল্যবৃদ্ধি জনতাৰ ওপৰত কিয় পৰিলে এই প্ৰশ্নৰ উত্তৰ সেই অন্ধভক্তসকলে দিয়ক এই প্ৰশ্নৰ উত্তৰ সেই মিডিয়া চেনেলে দিয়ক যদি পাৰে যদি এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিয়ক কিয় ভাৰতবৰ্ষ এতিয়া ইৰানৰ পৰা অইল নিকিনে কিয় ভাৰতবৰ্ষ এতিয়া ৰাছিয়াৰ পৰা অইল নিকিনে ৰাছিয়াৰ পৰা অইল কিন্তু ভাৰতৰ ব্যৱসায়ী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে কিয় কিনে ভাৰতত বিকে কিয় ইৰানীয়ে প্ৰেছ মিট দি পেলাই তেওঁলোকে নিজে কৈছে যে ভাৰতবৰ্ষই আমাৰ পৰা এতিয়া অইল নিকিনে আমি কম দামত তেল দিব কাৰণে ৰেডি আছো কিন্তু ভাৰতবৰ্ষই নিকিনে বিকজ অফ ইউএছ চেংচন ইউএসএ চেংচন লগাইছে সেইকাৰণে নিকিনে বিভিন্ন আৰ্টিকেল পঢ়িছো ৰাছিয়াৰ আৰ্টিকেল পঢ়িছো নিউজ চেনেলত সেই একেটা কথাই কৈছে এতিয়া আমি অইল কিনি ইউএছৰ পৰা বেছি দামত কিহৰ কাৰণে কিছুদিন আগত দেখা পাইছিলো ডোনাল্ড ট্ৰাম্প ডাঙৰীয়া তেওঁ প্ৰেছ মিটত তেওঁলোকে মিডিয়াৰ আগত কৈছিলে হি ডোন্ট ৱান্ট টু ডিষ্ট্ৰয় মোদীজ পলিটিকেল কেৰিয়াৰ মোদীৰ পলিটিকেল কেৰিয়াৰ হেনো তেওঁৰ হাতৰ মুঠিত আছে গতিকে কেনেকুৱা ধৰণৰ ইংগিত দিব বিচাৰিছে এয়া আচলতে আমি প্ৰশ্ন কৰিব লাগিব আৰু যেতিয়ালৈকে আমি প্ৰশ্ন নকৰোঁ তেতিয়ালৈকে আচল উত্তৰবিলাক আমি নাপাম সাধাৰণ জনতা হিচাপে আমি টেক্স পেয়াৰ হিচাপে আমি চৰকাৰে যি ক'ব আমি সেয়াই অন্ধ হৈ পেলাই যাতে আমি যাতে সকলো আমি সহি নাযাওঁ প্ৰশ্ন কৰক আমাৰ আৰু এটা এই কথাটো জনাব বিচাৰিছো আৰু জানিব লাগিব বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসমত বৰ্তমান আমি ভ্যালু এডেড টেক্স ভেট আমাৰ 24.77% আমি দি আছো আমাৰ অসম চৰকাৰে এই ভেটটো কিয় কমাই নিদিয়ে কিয় 5-6% কমাই নিদিয়ে কিন্তু আমি দেখিছো কি একেদৰে যেনেকৈ দিল্লীত 19.14% ভেট 19 যদি অসম চৰকাৰে 19 কৰি দিয়ক 19.40% কৰি দিয়ক গুজৰাটত 13.70% য'ত মোদীৰ ৰাজ্য হয় মোদীৰ ৰাজ্যৰ দৰে একে নিচিনা কৰি দিয়ক 13% কৰি দিয়ক যদি অসম চৰকাৰে পাৰে ইউপিত আমি দেখিছো 19.36% হয় ভেট ৰাজ্য চৰকাৰৰ টেক্স যদি অসম চৰকাৰে যদি সেই ভেটটো যদি কমাই দিয়ে তেনেহলে ভাবো অসম ৰাজ্যৰ মূৰৰ ওপৰত যেটো মাধমাৰ মাৰাইছে এটো কমি যাব গতিকে নিউজটো শ্বেয়াৰ কৰক যাতে ৰাজ্য চৰকাৰেও গম পায় আচলতে ভ্যালু এডেড টেক্সটো যাতে তেওঁলোকে কমাই দিয়ে এট লিষ্ট